নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক দেখাম আমি আজি কি খালোঁ। গতিকে চাওক, যে আমাৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি কি বনাম তাকে দেখাম আমি। যে প্ৰথমতে আমি কাটি লৈছোঁ বেঙেনা, আৰু বেঙেনাটো আমি ফ্ৰাই কৰিম। আৰু বেঙেনাটো কাটি এনেকৈ লৈছোঁ, আৰু এইখন পিঠিখন আমি কাটি লৈছোঁ এনেকৈ, যাতে ভিতৰলৈকে আমাৰ বেঙেনাৰ তেল আৰু লগতে যিখিনি আমাৰ নিমখখিনি সোমাই যায় ভালকৈ, যাতে টেষ্টটো সোমাই ভিতৰলৈকে আৰু সিজি যায় ভালকৈ, সেইকাৰণে আমি তেনেকৈ কাটি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত আমি তেলখিনিত হালধিখিনি দি লৈছোঁ। হালধিখিনি দিয়াৰ পিছত এনেকৈ আমি বেঙেনাখিনি গোটেইখিনি এনেকৈ দি দিম। বেঙেনাখিনি ফ্ৰাই কৰিম। আপোনালোকে বেঙেনাখিনি ভালকৈ ধুই ল'ব কাটি লোৱাৰ পিছত, আৰু তেনেকুৱা ধৰণে এনেকৈ অলপমান লৰাই দি বেঙেনাখিনি যাতে তেল আৰু হালধিখিনি চবফালে লাগে এনেকৈ অলপমান লৰাই দিব। লৰাই দিয়াৰ পিছত এই যিটো বেঙেনাৰ যিটো আপোনাৰ পেটৰ ছাইডটো আছে, সেই পেটৰ ছাইডটো এনেকৈ দি সেইখিনি আগত সিজিব দিব। জুইৰ ফ্লেমটো আপোনালোকে বহুত বেছি হাই নাৰাখিব, ল' ফ্লেমত ৰাখিব বা মিডিয়াম ফ্লেমত ৰাখিলেও কথা নাই। তো অলপমান নিমখ ছটিয়াই দিব এনেকৈ, আৰু নিমখখিনি ছটিয়াই দিয়াৰ পিছত এনেকৈ আপোনালোকে সেইখিনি ঢাকি দিব। আৰু দ্বিতীয়তে আমি বনাম আজি কোমোৰা, এটা ছাল কোমোৰা। এই কোমোৰাটো কেনেকৈ ভাজি খাব পাৰি একদম চিম্পুল উপায়েৰে, আৰু চিম্পুলকৈ কিন্তু বহুত ভাল লাগে। আৰু যিহেতু আমি খানাবিলাক চিম্পুলকৈ বনাওঁ, সেইকাৰণে আমি ইয়াতে একদম চিম্পুলকৈ দেখাই আছোঁ। চাওক, আপোনালোকে এনেকৈ কোমোৰাখিনি বাকলিখিনি গুচাই লোৱাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে কাটি ল'ব সৰুকৈ। এইখিনি এনেকৈ খুব ধুনীয়াকৈ কাটি লৈছোঁ, আৰু আপোনালোকে সেইখিনি ধুই ল'ব ভালকৈ। আৰু তেল দি লৈছোঁ। আপুনি তেল দিয়াৰ পিছত ইয়াতে তেলখিনি গৰম হোৱাৰ পিছত আমি পিঁয়াজখিনি দি দিছোঁ। জলকীয়া কাটি লৈছোঁ, জলকীয়া আমি সৰুকৈ কাটি লৈছোঁ দুটা। বহুত বেছি যিহেতু মছলা বা জ্বলা ইউজ নকৰোঁ, গতিকে আপোনালোকে নিজেই গম পায়। এইখিনি হোৱাৰ পিছত আমি এইখিনি আমাৰ কোমোৰা কাটি থোৱা কোমোৰাখিনি আমি দি দিছোঁ। গোটেইখিনি আপোনালোকে এনেকুৱা ধৰণে দি ল'ব। দিলে অলপ একবাৰ লৰাই দিব, আৰু লৰাই দিয়াৰ পিছতে এনেকৈ ধুনীয়াকৈ লৰাই দিব। আৰু তাৰপিছত ইয়াতে অলপ আপোনালোকৰ হালধি এড কৰি দিব। হালধি মই আধা চামুচ দি দিছোঁ, যিহেতু কোমোৰা বহুত বেছি নহয়, গতিকে তেনেকৈ দি লৈছোঁ। আৰু দিয়াৰ পিছত এইখিনিত ইয়াতে সোৱাদ অনুযায়ী আপোনালোকে ইয়াতে নিমখখিনি এড কৰি দিব। আৰু আপোনালোকে কোনোবাই নিমখ বেছি খায়, কোনোবাই কম খায়, গতিকে আপোনালোকে যোনে যেনেকুৱা ধৰণে খায় সেই ধৰণে আপোনালোকে নিমখখিনি এড কৰি দিব। আৰু নিমখখিনি এড কৰি দি এনেকৈ ধুনীয়াকৈ লৰাই দি আপোনালোকে এইখিনি ঢাকি দিব। আৰু 3 মিনিটমান ঢাকাৰ পিছত আপোনালোকে এইখিনি খুলি দিব। খুলি দিয়াৰ পিছত আপোনালোকে আমি ইয়াতে আদা আৰু নহৰুৰ অলপ পেষ্ট বনাই থৈ দিছিলোঁ খুন্দি, গতিকে সেইখিনি দি দিছোঁ। আৰু সেইখিনি দিয়াৰ পিছত এনেকৈ লৰাই দি আমি আকৌ এবাৰ ঢাকি দিছিলোঁ। আমি সেইখিনি ইয়াতে হোৱা নাই, আৰু তেনেকৈ তাৰপিছত পানীখিনি শুকাই যোৱাৰ পিছত এইখিনি দেখিছে আপোনালোকে আমাৰ কোমোৰা ভাজিখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া নেক্সট আমি বনাইছোঁ আজি আমাৰ এইখিনি বুট আৰু মাহ আছিল, এইখিনি আমি ভাজি ল'ম। সেইখিনি ভাজি বনাম। প্ৰসাদত দিয়া আছিল, গতিকে আমি সেইখিনিকে ধুনীয়াকৈ ধুই মেলি লৈ পিছিল প্ৰসাদত দিয়া, গতিকে ধুনীয়াকৈ ধুই মেলি লৈ সেইখিনিকে আমি ভাজি বনাম। খুব ভাল লাগে। তেল দিব। ইয়াতে আমি জ্বলা ইউজ কৰা নাই। আমি জ্বলাটো প্ৰায় ঘৰত খালে তেনেকৈ কমকৈয়ে খাওঁ। এনেই একচুৱেলি মই জ্বলাটো খাই বহুত বেছি ভাল পাওঁ, কিন্তু ঘৰৰ সকলোৱে জ্বলাটো খাব নোৱাৰে, গতিকে জ্বলাটো কমকৈ ইউজ কৰিছোঁ, যিহেতু ঘৰৰ সকলোৰে কাৰণে বনাই আছোঁ। আৰু এনেকুৱা ধৰণে আপোনালোকে এইখিনি দিব। আৰু ইয়াতে আপোনালোকে নিমখখিনি এড কৰি দিব, আৰু হালধি দিব। নিমখ সোৱাদ অনুযায়ী দিব। হালধি মই 3/4 ভাগ দিছোঁ চামুচৰ, গতিকে তাৰপিছত এইখিনি আপোনালোকে ঢাকি দিব। এনেকৈ 3 মিনিটমান ঢাকাৰ পিছত মিডিয়াম ফ্লেমত আপোনালোকে দেখা পাইছে এইখিনি বস্তুখিনি সিজি গৈছে। তো আমি আগতে যিহেতু তিয়াই থোৱা আছিল, এনেও সিজি যায়, তথাপিও অকণমান যাতে মচমচীয়া হয় ভজাখিনি, তাৰ কাৰণে আমি এনেকৈ ঢাকি দিছোঁ, ঢাকি দি সিজাইছোঁ। আৰু আমাৰ এইখিনি ৰেডি হৈছেই। অলপমান তেনেকৈ থোৱাৰ পিছত আপোনালোকে 2 মিনিটমান চাইছে, এইখিনি আমাৰ কি ধুনীয়া হৈছে ভাজিখিনি। আৰু আপোনালোকে এনেকৈ বনাই চাহেৰেও খাব পাৰে, খুব ভাল লাগে আপোনালোকে সন্ধিয়া সময়ত। আৰু তাৰপিছত আমি আজি বনাইছোঁ আমাৰ এইটো কৰ্দৈ টেঙাৰ চাটনি। আৰু এইটো চাওক
কৰ্দৈ টেঙা আমি এটা খুব ধুনীয়া চাটনি বনাম তো তাত আমি দি লৈছোঁ নহৰু কেইপিচমান আদা কেইপিচমান দি লৈছোঁ আৰু তাত দি লৈছোঁ আমি পিঁয়াজ আৰু তাৰপিছত ইয়াতে দিছোঁ আমি জলকীয়া এইখিনি ঘৰৰ জলকীয়া হয় ঘৰৰ জলকীয়াখিনি এনেকুৱা ধৰণে কাটি দিছোঁ আৰু কাটি দিয়াৰ পিছত এইখিনি আমি চাওক ইয়াতে সোৱাদ অনুযায়ী আপোনালোকে নিমখখিনি দি ল'ব আৰু ইয়াতে ধনিয়া পাত যদি আপুনি দিব পাৰে তেতিয়াহ'লে ভাল ধনিয়া পাত নাছিল যিহেতু আমি তেনেকৈ বনালোঁ এইখিনি চাওক আমাৰ চাটনিখিনি ৰেডি হৈছে আৰু আপোনালোকে বহুত বেছি থুলথুলীয়াকৈ আপুনি এইখিনি গুড়া কৰি নল'ব কাৰণ থুলথুলীয়া হ'লে অলপ টেষ্টটো নাহে গতিকে এনেকুৱা ধৰণে আপোনালোকে আধা বটা নিচিনাকৈ অলপমান বটি ল'ব আৰু এতিয়া আমি বনাম ইয়াতে আমাৰ দালিখিনি চাটনিও হৈ গ'ল টেঙা চাটনি আৰু এতিয়া বনাম আমি দালি এই চাওক আমি তেলত কেইপিচমান আমি অলপমান গোটা জিৰা দি লৈছোঁ আৰু গোটা জিৰাখিনি দিয়াৰ পিছতে পিঁয়াজখিনি দি আমি এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনি আমি এনেকৈ অলপমান সিজাই ল'ম আৰু আমি জলকীয়া ইয়াতো ইউজ কৰা নাই আৰু কাৰণ জলকীয়াটো প্ৰায় কমেকেই খোৱা হয় গতিকে আমি ইয়াতে চাওক তেজপাত এখন দি লৈছোঁ টেষ্টটো যাতে ওলাই তাৰ কাৰণে আৰু তাৰপিছত ইয়াতে আমাৰ যিমানখিনি পৰিমাণৰ আমাৰ হালধি লাগে সেই হালধিখিনি দি লৈছোঁ আৰু হালধিখিনি দি লোৱাৰ পিছত আমি এইখিনি দালিখিনি ঢালি দিছোঁ ইয়াতে চাওক আপোনালোকে কেৰাহীটো বহুত গৰম কৰি ল'ব দালিখিনিও যাতে পানীখিনি গৰম হৈ থাকে সেইটো চাব আৰু কাৰণ যিমান বেছি উতলি আহিব এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ টেষ্টটো সিমান বেছি হ'ব গতিকে দালিখিনি যাতে এনেকুৱা হয় চাওক এই যে আমাৰ হৈ গৈছে আজি আমাৰ ৰেচিপি আজি চাওক আপোনালোকে এইখিনি আমাৰ বাগনা ফ্ৰাই আছে এইখিনি আমাৰ বুট আৰু মাহৰ এইখিনি কোমোৰা ভাজি পাপৰ ভাজি চাটনি এইখিনি চালাড লৈছোঁ আৰু আমাৰ দালিটো আৰু জলকীয়া লৈছোঁ এতিয়া চাওক এইখিনি আছিল আমাৰ ৰেচিপি থেংক ইউ